আজি ঘৰতে আছোঁ যিহেতু সেইবাবে ভাবিলোঁ অকণমান সেলফ কেয়াৰ কৰোঁ। বহুত দিন যিহেতু কৰাও হোৱা নাই আৰু সেইবাবে প্ৰথমতে মই নাৰিকল তেল অলপ ল'লোঁ, লৈ পেলাই ধুনীয়াকৈ মুখখন মাছাজ কৰিলোঁ 1-2 মিনিটমানৰ কাৰণে। তাৰপিছত ৱাশ্ব কৰি ল'লোঁ, লৈ পেলাই এটা পেক বনালোঁ যিটো আছিলে পিঠাগুড়ি, চেনি, মৌ আৰু তাৰপিছত আছিলে গোলাপ জল। মৌটো অপশ্যনেল হয় আৰু 15 মিনিটমান লগাই থৈ দিলোঁ। তাৰপিছত ৱাশ্ব কৰি পেলাই আকৌ অকণমান বিলাহী ল'লোঁ, লৈ পেলাই গোটেই মুখখনতে এনেকৈ মাছাজ কৰি দিছোঁ। তাৰপিছত তাৰ মাজতে অকণমান জুচ খাই ল'লোঁ আৰু শেষত লগাই ল'লোঁ অলপমান আইচটো গোটেই মুখখনত ধুনীয়াকৈ লগাই দিলোঁ। তাৰপিছত নিজৰ ফেভৰেট মইশ্চাৰাইজাৰ লগাই দিলোঁ অলপমান। আৰু আজিৰ ভিডিঅ'টি আছিলে, যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।